আৰু মই এইটোকো এটা কথা ক'ম যে যিজন মানে কণ্ট্ৰেক্টাৰ বিনোদ দৈমাৰী আমাৰ আম্বাগাঁও ঝকৰাৰ তো তেওঁৰ যিটো নেকি লাইচেঞ্চ যি কণ্ট্ৰেক্ট লাইচেঞ্চ আচলতে এইটো ব্লেকলিষ্ট কৰিব লাগে আৰু তেওঁৰ যিটো নেকি কাম কাজ এই অঞ্চলত যিমানখিনি ইৰিগেশ্যন তেওঁ প্ৰজেক্টত কাম কৰিছে কণ্ট্ৰেক্টৰ মানে যিটো নেকি ঠিকা লৈছে কোনো কামে আজিৰ তাৰিখত মানে কি কয় ছাকচেছ মানে ষ্টৰি হোৱাটো আমি দেখা পোৱা নাই। চন্দনা নৈত নিৰ্মাণ কৰা মানুহৰ দুৰ্নীতি বন্ধ কৰক। চন্দনা নৈৰ গৰাখহনীয়া বন্ধ কৰক। দৰংগীপাৰা নলখামৰা অঞ্চলৰ ৰাইজ তেওঁলোকে ওলাই আহিছে আৰু ওলাই আহিছে এই কাৰণে যে আমাৰ চন্দনা নদীৰ ওপৰত এখন ইৰিগেশ্যন প্ৰজেক্ট ইয়াত 2015 চনৰ পৰা ষ্টাৰ্ট কৰি 2018 চনত কমপ্লিট হ'ল। এডিশ্যনেল প্ৰটেকশ্যন অফ ৱৰ্ক গেটেড স্পিলৱে বুলি এই স্কিমটো আমি জানিবলৈ পাৰোঁ। কিন্তু এই যিটো নেকি স্কিম আমাৰ ওদালগুৰি মাছবাদ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ দ্বাৰা ইয়াত কমপ্লিট বুলি তেওঁলোকে দেখুওৱা হ'ল। তাৰপিছত এই স্কিমৰ দ্বাৰা আচলতে এই অঞ্চলৰ ৰাইজসকলে বা আমাৰ খেতিয়কসকলে কোনো মানে লাভৱান নহ'ল, বেনিফিট নহ'ল, বৰঞ্চ এই স্কিমৰ দ্বাৰা আনচাকচেছফুল এটা ষ্টৰি ইয়াত ওলাই আহিলে। তো যাৰ কাৰণে আমাৰ দৰংগীপাৰা অঞ্চলৰ গাঁৱৰ ৰাইজ আমাৰ পশ্চিম ভৈৰাগুৰি নলখামৰা ডেকাচুবা এই গাঁওখিনিৰ যিটো নেকি অৱস্থা এই ইৰিগেশ্যন যিটো প্ৰজেক্টৰ কাৰণে গৰাখহনীয়া হৈ গ'ল, খেতি মাটি নষ্ট হৈ গ'ল। বাৰিষা সময়ত আচলতে আমাৰ খেতিয়কসকলে এই ইৰিগেশ্যন যিটো নেকি বান্ধৰ পৰা কোনো পানী নাপায়, বৰঞ্চ ওলোটাকৈ আমাৰ খেতি পথাৰৰ পৰা নদীত উল্টা পানী বহি থকাটো আমি মানে দেখা পাইছোঁ। তো এই কাৰণে যি ৰাইজ তেওঁলোকে প্ৰতিবাদ এটা কৰিলে যে এই ইৰিগেশ্যন প্ৰজেক্টটো উন্নতিকৰণ কিবা এটা ব্যৱস্থাৰ দ্বাৰা যেন ৰাইজে কোনো ক্ষতিগ্ৰস্ত হ'ব নোৱাৰে তেনেকৈ এটা প্ৰতিবাদ প্ৰগ্ৰাম তেওঁলোকে লোৱাত আৰু মোক নিমন্ত্ৰণ কৰি মাতিছে তেওঁলোকে। এইবাবে তেওঁলোকৰ অনুৰোধ ক্ৰমে মই ইয়াত উপস্থিত হৈছোঁ। তেওঁলোকে আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াক এখন স্মাৰক পত্ৰ তেওঁলোকে প্ৰদান কৰিছে। আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেওঁক এটা স্মাৰক পত্ৰ তেওঁলোকে মানে প্ৰদান কৰিছে। আৰু মোৰ ফালৰ পৰা এই অঞ্চলত যিহেতু এজন MCLA হৈ তেওঁলোকৰ যিটো নেকি সমস্যা এই সমস্যা যিমান পাৰোঁ ওপৰ মহললৈকে ময়ো চেষ্টাটো কৰিম যেন তেওঁলোকৰ যিটো নেকি মাটি বাৰী যি মানে ক্ষতিগ্ৰস্ত আৰু ভৱিষ্যতত আচলতে তেওঁলোকে এই গাঁওবিলাকত বসবাস কৰিব পাৰিব না নাই এইটো এটা চিন্তনীয় বিষয় হৈ পৰিছে। কাৰণ 3টা বছৰ বা 4টা বছৰ এই যি ইৰিগেশ্যন বান্ধটো কমপ্লিট হোৱাৰ পিছতে তেওঁলোকৰ গাঁৱৰ খেতি মাটিবিলাক খুব ক্ষতিগ্ৰস্ত হৈ গ'ল, বাৰীৰ মাটিখিনি কমপ্লিটলি নদীয়ে লৈ গ'ল। তো এইটো কাৰণে আনাদাৰ মানে 5-10 বছৰ পিছত এই গাঁওবিলাক আচলতে থাকিব না নাই তো তেওঁলোকে একটা ভয়াভাৱ এটা পৰিৱেশত পৰি আহিছে। তো এইটো কাৰণে খুব ভাল একটা কি কয় তেওঁলোকে চিন্তা কৰি এই অঞ্চলৰ ৰাইজে আজি প্ৰতিবাদ সভাত তেওঁলোকে মোক মাতি অনাৰ কাৰণে তেওঁলোককো ধন্যবাদ দিছোঁ। আৰু আমাৰ ফালৰ পৰা বিশেষ কৰি চিফ মিনিষ্টাৰৰ যিটো নেকি ভিজিলেন্স যেন আহে ইয়াত ইনকুৱাৰী কৰে, তদন্ত কৰে আৰু উচিত যিসকলে নেকি দুৰ্নীতিত ইয়াত মানে লিপ্ত হৈছে তেওঁলোকক মানে শাস্তি দিব লাগে। আৰু মই এইটোকো এটা কথা ক'ম যে যিজন মানে কণ্ট্ৰেক্টাৰ বিনোদ দৈমাৰী আমাৰ আম্বাগাঁও ঝকৰাৰ তো তেওঁৰ যিটো নেকি লাইচেঞ্চ যি কণ্ট্ৰেক্ট লাইচেঞ্চ আচলতে এইটো ব্লেকলিষ্ট কৰিব লাগে। আৰু তেওঁৰ যিটো নেকি কাম কাজ এই অঞ্চলত যিমানখিনি ইৰিগেশ্যন তেওঁ প্ৰজেক্টত কাম কৰিছে কণ্ট্ৰেক্টৰ মানে যিটো নেকি ঠিকা লৈছে কোনো কামে আজিৰ তাৰিখত মানে কি কয় ছাকচেছ মানে ষ্টৰি হোৱাটো আমি দেখা পোৱা নাই। যেহেতু ভিজিলেন্স কমিটি ইয়াত মানে নিৰীক্ষণ কৰিব অহা নাই তেনে ক্ষেত্ৰত জলসিঞ্চন বিভাগৰ মন্ত্ৰী তেওঁ নিজে খুদ মানে ভিজিলেন্স কৰে, কিন্তু আগতে আপুনি পাৰিষদৰ হৈ কোনো ব্যৱস্থা লোৱা নাছিল? নাই, আমি আচলতে এই যিটো নেকি স্কিম এইটো স্কিমটো BPFৰ সময়ত আচলতে আছিলে 2015 বা 2018 চনত যিটো নেকি কমপ্লিট হৈছে। আমিতো 2020ৰ পৰাহে চৰকাৰত আহিছোঁ। তে BPFৰ সময়তে আচলতে স্কিমটো বনোৱা হৈছিলে। তো সেইখিনি সময়ত কোন মানে মিনিষ্টাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো চাই আছিলে আৰু BPFৰ সময়ত কোনজন মানে এক্সিকিউটিভ মেম্বাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো চাই আছিলে আমি নাজানো। তো এতিয়া 2018 বা 19ত কমপ্লিট হোৱাৰ পিছত
তো ৰাইজে ভাবিছিলে যে ইৰিগেশ্যন বান ইয়াত যিটো নেকি নিৰ্মাণ কৰা হ'ল তাৰ পৰা খুব লাভালাভ হ'ব, পানী পাব, খেতিয়কসকলে আমাৰ খেতিয়কসকলে ধান খুব ভাল পাব, এই ধৰণৰ তেওঁলোকে ভাবিছিলে। কিন্তু উল্টা হৈ গ'ল, বিপৰীত এটা মানে কাম হৈ গ'ল। বৰঞ্চ খেতিয়কসকলৰ যিটো নেকি এই কি কয় খেতি মাটিবিলাক মানে তাত আকৌ বেছি ক্ষতিগ্ৰস্ত হোৱাটো দেখা পাইছে। তো এই কাৰণে আজি আমি চৰকাৰত যিহেতু আছোঁ আৰু চৰকাৰত আছে কাৰণে আমি তেওঁলোকৰ যিটো নেকি এটা প্ৰস্তাৱ যে এই যিটো নেকি সমস্যা, এই সমস্যাটো যিমান পাৰে এটা কি কয় ভাল ব্যৱস্থাটো ল'ব লাগে, তেওঁলোকে স্মাৰক পত্ৰৰ দ্বাৰা উল্লেখ কৰিছে। আৰু ময়ো যিমান পাৰোঁ এইটো কি কয় আমাৰ BTRৰ চিফ এক্সিকিউটিভ মেম্বাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনা বিলোচনাটো কৰি আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ আমাৰ EM দিগন্ত বৰুৱাৰ লগত আলোচনাটো কৰি আৰু বিষয়ববীয়াসকলৰ লগত আলোচনাটো কৰি কেনেকুৱা ধৰণত এই অঞ্চলৰ ৰাইজসকলৰ যিটো নেকি ক্ষতিগ্ৰস্তৰ পৰা তেওঁলোকে বাচিব পাৰে এই ব্যৱস্থাটো ল'ম। হয়, আজি আমাৰ ইয়াত আমি বহুত ধিক্কাৰ দিছোঁ এই বানটোৰ কাৰণে। এই আমাৰ চন্দনা নদীৰ যিটো মানে ইজুকেশ্যনৰ বান হ'ল, আমাৰ বহুত ক্ষতিকাৰক হ'ল। এই বানটোৰ দ্বাৰাই আমাৰ নলখামাৰা, ভৈৰাগুৰি, ডুঙিপাৰা সম্পূৰ্ণ মানে এই 3খন গাঁও পূৰা পথাৰৰ মাটি, ঘৰৰ বেৰৰ মাটি এই সম্পূৰ্ণ ক্ষতিকাৰক হ'ল। আৰু এই বানটো পথাৰৰ পানীৰ বানটোৰ পৰা পথাৰত যিটো পানী যাব লাগে সেইটো পথাৰত নুঠে, উল্টাকৈ পথাৰৰ পৰাহে বানটোত পানী পৰে। গতিকে আমি এইফালৰ পৰা বহুত আমাৰ এই আজি কেইবছৰ হ'ল, এই আজি 9-10 বছৰ হ'ল এই বানটোৰ আমি বহুত মানে ক্ষতিকাৰক এই আমাৰ এই 3খন গাঁও। আৰু কিমান চনৰ কিন্তু 15 চনৰ পৰা আৰম্ভ হৈছিল, 15 চনৰ পৰা আৰম্ভ হ'ল। তাৰপিছত বিনোদ দৈমাৰী নামৰ ঠিকাদাৰ এজন আছিল, তেওঁ এই কামটো কেনেকৈ কৰিল, যিহেতু ৰাইজৰ উন্নতি হ'ব লাগিছিল, তাতে ৰাইজৰ ক্ষতিকাৰকহে হ'ল। গতিকে এইটো কাৰণে আজি আমি প্ৰতিবাদ কৰিছোঁ। সম্পূৰ্ণ ইয়াত 3খন গাঁৱৰ ৰাইজ ওলাই আমাৰ আৰু হৰিচিঙা সমষ্টিৰ আমাৰ MCLA সঞ্জয় স্বৰ্গীয়াৰী ছাৰক আমি মাতি আনিলোঁ, এখন স্মাৰক পত্ৰ দিলোঁ আৰু কোৰ্টত যাই DC ছাৰকো আমি দিলোঁ। আৰু তাৰ কাৰণে আজি আমি ইয়াত প্ৰতিবাদ কৰিছোঁ। আজি যিহেতু আপোনালোকে স্মাৰক পত্ৰ প্ৰদান কৰিলে, সেই স্মাৰক পত্ৰখিনি বিশেষকৈ কি উল্লেখ কৰা আছিলে, কি হওক ইয়াতে স্মাৰক পত্ৰত আমাৰ এই 3খন গাঁৱৰ মানে এই ক্ষতিকাৰক মানে এই বানটোৰ পৰা যে পথাৰত পানী নুঠে 1 নম্বৰ কাৰণ, আৰু এই পথাৰৰ মাটি সম্পূৰ্ণ গৰাখহনীয়া হ'ল। বানটো হোৱাৰ পৰাই আগতে নাছিল, বানটো হোৱাৰ পৰাই সম্পূৰ্ণ 3খন গাঁৱৰ গৰাখহনীয়াটো বেছি হ'ল। আৰু এই কিছুমান জেগাত য'ত নেকি হেৰি আছে তাত বাঁহৰে মানে দিছে, বাঁহৰ ৰ'দটো বাঁহৰ বনাইছে, সেইটো এটা আমাৰ ইয়াত উল্লেখ আছে। এনেকুৱা কি ক'ব এই মুহূৰ্তত আপোনালোকে যিহেতু আজি প্ৰতিবাদ কাৰ্যসূচী ল'লে, আপোনালোকৰ ডঙিপাৰাৰ যিটো চন্দনাৰ নৈৰ ওপৰত যি মানে জলসিঞ্চন পকাৰ যি প্ৰকল্প ইয়াতে নিৰ্মাণ হৈছিলে, কিন্তু আপোনালোকৰ মনঃপূত হোৱা নাই, কিহৰ কাৰণে? হয়, আমি বিচাৰিছিলোঁ যে এই বানটো যেতিয়া হ'ব তেতিয়াৰ পৰা আমাৰ এই গোটেই অঞ্চলটো উন্নতি হ'ব, খেতি পথাৰত সহজ হ'ব। কিন্তু দেখা গ'ল যে এই বানটো যেতিয়া হ'ল উন্নতি ক'ত অৱনতি হ'বলৈ ধৰিছে। অৱনতি এনেকৈ হৈছে যে বানটোৰ যিটো এই টাৰ্ণিং পইণ্টটো এনেকুৱা খহনীয়া কৰিছে, আপোনালোকে দেখি পাব। অলপ আগত গ'লে এইফালে ধ্বংস নীলা দেখি পাব যে গছ গছনি আদি সৰ্বস্ব মানে উটুৱাই লৈ গৈছে। আৰু তাতপৰ কি হৈছে, যিটো বান্ধৰ পৰা পানী আমি খেতি পথাৰত পাবলগীয়া আছিলে বা পাব লাগে, খেতিয়কসকলৰ উপকাৰ হ'ব, সেই ঠাইত কি হ'ল, আমাৰ যিখিনি গাঁও অন্ততঃ 15 পৰা 20খনমান গাঁও এই বান্ধৰ পৰা আমি উপকৃত হ'লোহেঁতেন। কিন্তু ইয়াৰ ফলত কি হ'ল যে ওলোটাকৈ পথাৰত যদি আমি খেতিৰ পানী সোমাব যাওঁ, যদি আমি নলাটো খুলি থওঁ, ওলোটাকৈ পানীখিনি আহি চন্দনা নদীত পৰে। গতিকে চিন্তা কৰি চাওক, বানটোৱে আমাক কিমান উপকাৰ আৰু অপকাৰ, এই দুটা বস্তু কিমান ক্ষতি কৰিছে। যে খেতিটো হোৱা নাইতো দূৰৰ কথা, যেতিয়া কেনেলৰ দৰ্জাবিলাক বন্ধ কৰা যায়, ইফালে মাথাউৰিটো নহ'ল, মাথাউৰিটো নোহোৱাৰ বিনিময়ত ডঙিপাৰা গাঁৱত যিটো মাথাউৰি হ'ব লাগিছিলে তাত নদীৰ পানী বৈ পেলাই গাঁওখনৰ মাজেদি যাবলৈ ধৰিছে। আৰু যিটো পানী নদীৰ মাজেৰে যায়, এদিন সেই যে পানীখিনি বৈ যাওঁতে নদী যে নহ'ব তাৰ কোনো মান নাই। যিহেতু নদীৰ সোঁতটো ইমান কাৰেণ্ট, আপোনালোকে আহিলে দেখি পাব, ইয়াৰ আগত যদি আহিলে হয় আপোনালোকে দেখি পালে হয় কিমান কাৰেণ্ট, মানুহ থাকিব নোৱাৰে। সেই কাৰেণ্টত যিটো পানী দাউৰি গৈছে, সেই দৌৰিটোত এটা নদী যে এটা সময়ত হ'ব সেইটো খাটাং। গতিকে আমি অনুৰোধ জনাইছোঁ যে যিজন ইয়াতে আবণ্টন লৈ অহা ঠিকাদাৰ, তেখেতে যিয়ে নকৰক, গতিকে কামটো আমাক সম্পূৰ্ণ হ'ব লাগে আৰু মাথাউৰি নিৰ্মাণ সম্পূৰ্ণ হ'ব লাগে, খেতিয়ক ৰাইজে পথাৰত পানী পাব লাগে। এইটো আমি তাৰ প্ৰতিবাদত আজি আমি যিখিনি মানুহ আপোনালোকে দেখা পাইছে, সহস্ৰ মানুহ ইয়াৰ মোটামুটি আমাৰ 20-15খন গাঁৱৰ মানুহ আমি জমা হৈছোঁ। যে এটা কাৰণতে জমা হৈছোঁ, আমি যিটো বিচাৰিছোঁ সেইটো আমাৰ মনোভূত নহ'ল।
যিহেতু আবণ্টন অনা ঠিকাদাৰজনৰ নাম ক'ব পাৰিব হয় তেখেত আছিলে বিনোদ দৈমাৰী আজি 15 চনৰ পৰা আৰম্ভ কৰিম আজি আপোনাৰ 2024 চন এই 24 চনতো আজি বানটো হৈ নুঠিলে এইটো কাৰণটো কি আমি ধৰিব পৰা নাই ইয়াত তাৰমানে দুৰ্নীতি হৈছে নে উন্নতি হৈছে এইটো আমি চাব যোৱা নাই কিন্তু ইয়াত এটা কথা আমি ধিকাৰ দিব বিচাৰিছোঁ যে যিখিনি চৰকাৰী বিষয় বিবিয়া তেওঁলোকৰ লগত এংগেজ হৈ আছিলে তেওঁলোকৰ যিটো চোৱা চিতাৰ দায়িত্ব দিছিলে তেওঁলোকে নিমাত হোৱা কাৰণটো আমি ধৰিব পৰা নাই তেওঁলোকে কি কাৰণত নিমাত হৈছে যে বানটো এনেকুৱা হ'ব লাগিব সেনেকুৱা হ'ব লাগিব যিটো বানৰ যিটো ষ্টিমিট সেই ষ্টিমিৰ মতে আজি কাম আমি দেখা নাই সেইকাৰণে আমি ৰাইজে গোট খাই পেলাই আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আজি যিহেতু আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিলে সেই সাব্যস্ত কৰা যিটো স্মাৰকপত্ৰ আপোনালোকে প্ৰেৰণ কৰিব কালৈ প্ৰেৰণ কৰিব আৰু কাৰ থ্ৰু এইটো প্ৰেৰণ কৰিব হয় এতিয়া আমি যিহেতু প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ যে আমি পোনপটীয়াভাৱে কোনো এটা মিনিষ্টাৰ বা ক'ত আমাৰ যোৱা এটা পথ সহজ নহয় গতিকে আমাৰ নিজে যিহেতু হৰিচিঙা সমষ্টি MCLA ডাঙৰীয়া আছে তেখেতক আমি ইয়াত নিমন্ত্ৰণ কৰি আছোঁ তেখেতৰ থ্ৰুদি আজি যিটো জল পথ সমস্যাত আমি তেখেতক দাঙি ধৰিছোঁ তেখেতক অনুৰোধ কৰিছোঁ তেখেতৰ থ্ৰুদি যাতে আমাৰ যিকেইখন গাঁও বঞ্চিত হৈছোঁ আটাইখিনিয়ে যাতে সুৰক্ষা এটা পায় যাতে আমি সেই দুৰ্ভোগীয়া হৈ থাকিব নালাগে এই আটাইখিনি আমি তেখেতক অনুৰোধ জনাইছোঁ যে আমাৰ এই গাঁওখনিৰ মানুহখিনিক মুখ চাই অন্ততঃ পৰিয়ালটোক চাই কিনি যাতে আমাৰ এইখিনি সৎ কাম তেওঁলোকে কৰি দিব পাৰে সেইটো আমি অনুৰোধ জনাইছোঁ